বাই বাই টাটা আয়ুৰ্বেদিক ফেচ ৱাছ ইয়াত আছে তিয়হৰ বিশুদ্ধ নিষ্কাশন খাবানি কিনো এয়া কি হয় কি হয় খাই দিয়া খাই দিয়া খাই দিয়া খাই দিয়া খাই দিয়া খাই দিয়া আকৌ ধুনু নে মামাকো দিয়া লাহে লাহে খোৱা নেপেলাবা দেই দুইখন হাতে নাখায় অকল সোঁহাতে খায় সোঁহাতে খোৱা নাকটো মুচি দিছোন নাকটো মুচি দিম হেল্ল' এভৰিৱান নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে আমি বৰ্তমান ভালে আছোঁ আৰু এতিয়া চুলি তুলি একদম জধলা হৈ আছে ফনিওৱাই নাই এতিয়া ফনিয়াওঁগৈ আৰু দেৰি হৈছে জল্দি কৰোঁগৈ ওলাওঁগৈ এফালে আজি যাম আৰু ভিডিঅ' থাম্বনেল চাই আপোনালোকে এতিয়ালৈকে গম পাইছেই চাগে ক'লৈ যাম আৰু সেইকাৰণে দেৰিয়ে হৈছে জল্দি ৰাতিপুৱা উঠি মেলি কাম বন কৰি আজৰি হ'লোঁ দেহাকো গাটো ধুৱাই দিলোঁ আচলতে মানে প্লেনটো আছিলে ভণ্টি আৰু মোৰ যোৱাৰ কিন্তু পাছত মই কৈ আছোঁ বাৰু কথাখিনি এতিয়া সোনকালে ওলাই লওঁগৈ আৰু ভিডিঅ'টো আগলৈকে স্কিপ নকৰাকৈ তেনেহ'লে চাই থাকিব আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইফালে ভণ্টিয়ে ইগনোৰ এইটো পাৰ্ট ইগনোৰ তলৰ পাৰ্টটো ওলাই গৈছে দেহা মানুহক এতিয়া গা চা ধুৱাই দিলোঁ আৰু উলিয়াই আছে ভণ্টি আধা আধি ওলাই আছে আৰু কি কৰিবলৈ আছে চুলি বান্ধিবলৈ আছে আধা আধি ওলাবলৈ আছে ইয়াক ৰেডি কৰি দিব দিছোঁ নহ'লে বহুত টাইম লগাই দেহা মানুহ আৰু টাইম এয়া 9টা বাজিলে এতিয়া যাওঁ ময়ো জল্দি ৰেডি হৈ লওঁ অ'কে তো যিহেতু ভয়ংকৰ লাগিছে দেখিবলৈ বা একো নাই ইগন'ৰ কৰিব যিহেতু দেহাক লৈ যাম গতিকে বেছিকৈ মানে ষ্টাইল মৰাতকৈ বেছি কমফৰ্টেবলটো মেইন গতিকে সেইটো কাৰণে মই ভাবিছোঁ এযোৰ কুৰ্তা ছেটকে পিন্ধি যাওঁ আৰু যিহেতু সি ফিডিং কৰি থাকে গতিকে দিগদাৰ হ'বও পাৰে সেইটো কাৰণে এযোৰ কমফৰ্টেবল হ'ব ইয়াতে এইটো আৰু দুপাট্টাখনো আছে লগতে গতিকে আৰু বতৰটো অলপ মানে ইমান ৰ'দটো উলিওৱা নাই তথাপিও গৰমটো আছে গতিকে এইযোৰকে পিন্ধি লওঁ আৰু আহক তেনেহ'লে গেট ৰেডি উইথ মি কৰিবলৈ নাই এতিয়া টাইম নাই ডাইৰেক্ট 1 2 3 वो अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तो এইফালে এতিয়া আমি ৰেডি হ'লোঁ হাতখন আঙুলি নাখায় উলিওৱা জল্দি ৰেডি হ'লোঁ আৰু ৰ'দটো মানে একদম চোকাকৈ ওলাই আহিছে আকৌ ছাতি তাতি লৈ ল'ব লগা হৈছে আৰু এইফালে আমাৰ দেহা মানুহ ওলালে কি কৰে জানো শুইয়ে যাব চাগে এতিয়াই টোপনি ধৰাৰ নিচিনা কৰি আছে আৰু আমি যাওঁ জাৱান চাবলৈ অথনিৰ পৰা কোৱাই নাছিলোঁ কম বুলি ভাবিলোঁ কিন্তু মানে সময়ে পোৱা নাই আৰু ভণ্টিয়ে মই যোৱা কথা আছিলে কিন্তু মাও যাব মা মানে শিৱসাগৰলৈ যাবগৈ কাম এটা আছিলে গতিকে আমি তিনিটাই চাম দেহাকো লৈ যাম দেউতা ঘৰতে যিহেতু নাই সেইটো কাৰণে আৰু গতিকে ব'লক আগলৈ গৈ থাকোঁ আচলতে মা যাব শিৱসাগৰলৈ কাৰণ বেংকৰ কিবা কাম এটা আছে দেউতা মানে আগদিনাখনেই গ'ল দৰকাৰ নহ'ব বুলি ভাবিছিলে মাক কিন্তু দৰকাৰ হ'ব গতিকে সেয়া চাবি তাবি লৈ ল'লোঁ কাৰণ ভাইটিহঁতো স্কুল গ'ল দুইটা আজি একদম হেৰি মাহীয়েক ভাগিনীয়েক একদম কাপোৰ মিলি গৈছে এইফালে আমি ৰখি আছোঁ গাড়ীলৈ আজি বুলিব ক'লে যাওঁ ই ভাবিছে ক'লে গৈছোঁ আমি লাজ লাগি গৈছোঁ এইফালে এতিয়া আমি ৰাস্তালৈ ওলাই আহিলোঁ আৰু গাড়ীলৈ ৰৈ আছোঁ এইফালে দেহা মানুহ এয়া মা দেহা মানুহ মায়ে পিছে চিনেমা চাবলৈ নাযায় বাৰু চাই দিয়া আজি বহুত ফূৰ্তি পাব ভাল পাইছে খালি এটাই বেয়া লাগিছে ৰ'দটো ইমানেই চোকাকৈ দিছে ছাতি লৈ আহিছোঁ বাৰু অঁ আৰু এটা বস্তু আছে আপোনালোকক দেখাম বাৰু কালি আহিছে সেইটো বস্তু আজি কামত আহিব
কিমান দেৰিলৈ ৰ'ব লাগে আমি 9:30 মানত আহিলোঁ মানে 8টা পৰা 9টা বজাৰ ভিতৰত পূৰা মেজিক 3-4খন যায় আৰু এতিয়া অকণমান পাবলৈ দিগদাৰ হৈ যায় পাম আৰু লাহেকৈ অলপ দেৰি ৰখিব লাগিব 10-15 মিনিট সেয়াই অসুবিধা আৰু গাড়ীত মানে লাইন গাড়ীত যাবলৈ হ'লে সেইটো প্ৰব্লেম হয় আৰু উপায় নাই কি গৰু ডাঙৰ গৰু দুষ্ট কৰি যাব নালাগে তেতিয়াহে সেইটো চাই যাব লাগে আৰু ওলাব দেই চোৱা ইফালে বাই বাই টাটা এইফালে এতিয়া মাক পঠিয়াই ল'লোঁ আৰু আমিও পালোহি চিনেমা হল যিহেতু আধা ঘণ্টামান আগেয়ে পাইছিলোঁ গতিকে অলপ সময় ৰ'ব লগা হ'ল আৰু এইফালে মোৰ ভয়ো লাগি আছিলে দেহাই কিজানি আমনি কৰিব নেকি বুলি কাৰণ যিহেতু চিনেমা হলত বহুত ডাঙৰ চাউণ্ড আহে সেইটো কাৰণেও মানে মোৰ বহুত ভয় লাগি আছিলে কি ৰ'বা দেই আৰু তাৰপিছতে এইফালে দেখিছে নহয় এজন দুজনকৈ মানুহ টিকেট কাউণ্টাৰত লাইন পাতিছেহি আৰু আমি যিহেতু অনলাইন কৰিছিলোঁ 11টা বজাৰ পৰা শ্ব' লৈছিলোঁ সেয়া হৈ গ'ল আমাৰ কৰি মেলি আৰু তেতিয়া 11টা বজাৰ শ্ব'টোত ইমান বেছি মানুহ নাছিলে এণ্ড হলটো প্ৰায়খিনি খালীয়ে আছিলে গতিকে চাই ভালেই লাগিলে আৰু মোৰতো দেহালৈ ভয় লাগি আছিলে চিঞৰিব নেকি হুলস্থুল কৰিব নেকি বুলি বাট তেনেকৈ আমনি ইমান নকৰিলে কিন্তু পপকৰ্ণ বহুত খালে মই এইখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল আৰু মাজতে দেখিছেনো এয়া পূৰা নাচি এনজয় কৰি চালে আৰু মাজতে অলপ সময় পিছে শুলেও আহি শুৱা কণ্টেক মই পূৰা ফ'কাছ দি চালোঁ কাৰণ এই চিনেমাখন এনেকুৱা বঢ়িয়া চিনেমা ন আপুনি মানে ইফালে সিফালে চাবলৈ মন নাযাব মানে ইমানেই বঢ়িয়া চিনেমা মানে আৰু এতিয়ালৈকেতো হয়তো বহুতে চালেই যদি কোনোবাই চোৱা নাই একদম যাই চাব কাৰণ একদম পেচা বচুল চিনেমা হয় আৰু লগতে ইয়াত আছে SRK নয়নতাৰা দীপিকা একদম মোৰ ফেভৰেটে হয় আৰু চাউথৰ যোনটো ভিলেইন তেওঁ বঢ়িয়া এক্টিং কৰিছে গতিকে একদম গৈ চাব কৈছিলোঁ যাবান কোৱা কেনেকুৱা লাগিলে মজা ধুনু moments later. ইমান গৰম উঠিছে এইফালে চিনেমা চাই আহি মেলি খালোঁ কিবা এটা তাৰপিছতে ইয়াত এইফালে এখন নাজিৰা ফ্ৰেণ্ডছখনত বোলো আজি প্ৰথমবাৰ সোমাইছোঁ কিনো পায় মই গ'লোঁ ইয়াতে এটা চাৰ্ট ল'লোঁ দেহাৰ কাৰণে জল্দি লৈছোঁ আৰু এইফালে মাহঁতো পালেহিয়ে এতিয়া ঘূৰি যাওঁ এইফালে কি কৰিছা কিবা শান্তি নিদিয়ে ভিডিঅ' এটা বনাবলৈ আৰু নেল পলিচ আনিছোঁ বাৰু ঘৰত দেখুৱাম আৰু